নুশুনে ভকত আহিব হৈছে ঠগীৰ সাজখান যোগাৰ কৰিছ নে নাই ঠগী পাতছো বাপ্পা এই নিৰ্বংশত তাকে মোৰ সুশান্তি নহয় আছে ৰাতিপুৱা উঠাৰ পাই ৰাতি ঘুমাক লাগি গৰুৰ নিচিনা হেমলেই থাকিব চালা মই 25 বছৰত বিয়া কৰে 26 বছৰত আপিৰ বাইপে হ'লো মোৰ আগ পিছে আপি তাক ইটাক লাগি ক'তো খন্দাব পৰা নাই এটোই মোৰ মনত বৰ দুখ কৃষ্ণ ৰাস্তাটো আকৌ অসুবিধা হোৱা নাই নাই আপোনাৰ সেই আহোঁতে মানে চাইকেলখনৰ পাম্পটো গেয়া ঠেলে আহিলোঁ বিশেষকৈ একো অসুবিধা হোৱা নাই এতিয়া আৰম্ভ কৰি দিব লাগে কৃষ্ণ 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 ভকত আৰম্ভ কৰি দিয়ক দেৰি হৈছে আৰম্ভ কৰি দিব লাগে কৃষ্ণ হেৰি তালুকদাৰ হেৰি কি উপলক্ষে পুথিখন পঢ়ে আৰু কি ক'ব ভকা ঘৰৰ কথা ক'লিও বহিয়া নকৰাকৈ থাকিব নোৱাৰোঁ আৰু মোৰ এটাই ইয়াপি শুনছি তাক ইটাক লাগি মই বিয়া দিব পৰা নাই সেইটোৱেই মোৰ অন্তৰত বহুত দুখ কিবাকৈ এটা ভাল দৰা চাই বিয়া দিব পাৰিলে মই আৰু শান্তি পাওঁ সেইকাৰণে আপোনাক পুথি পঢ়িব মাতিছোঁ এটা ভালকৈ আশীৰ্বাদ দিয়া যাতে তাই সুখত সংসাৰখন কৰিব পাৰে আৰু এটা ভাল দৰা হয় নেকি বৰ থৌবা আপিটো এইটো দাঁতকেইটা অলপ কাটব লাগিব নেকি চকু দিও মন বেই নৰা আছো নহয় আহা কৃষ্ণ হে কদেব দুখ হাৰি বাটে ফুৰে ফৰিং বিচাৰি মানুহে সুধিলে কয় শালিকা পোহা বুলি কৃষ্ণ কৃষ্ণ অৰ্থাৎ কৃষ্ণ এক দেৱ দুখ হাৰি কৃষ্ণ মানে আমাৰ সেই ভগৱান কৃষ্ণৰ কথা কোৱা নাই আমাৰ গাঁৱৰ সেই কৃষ্ণ খাটনিয়াৰৰ কথা কৈছে সি মানে লকডাউনত দুখ হাৰি মানে দুখত মানে মদ খাইছিল হাৰি মানে মদ বাটে ফুৰে ফৰিং বিচাৰি সি মানে সেই বাটে ফৰিং বিচাৰি থাকে তাৰমানে মালৰ লগত খোৱাৰ কাৰণে পইচা নাই লকডাউনত মানুহে সুধিলে কয় শালিকা পোহা বুলি মানুহে সুধিলে লাজতে সি শালিকা পোহা বুলি কয় কৃষ্ণ ফেচবুক হোৱাটছআপ আহি গ'ল প্ৰেম প্ৰীতি মোবাইলত হ'ল বোৱাৰীটো পলাই গ'ল চলিটো বাইপেকৰ লগত অৰ্থাৎ আপোনাৰ আমাৰ আগৰ দিনত প্ৰেম প্ৰীতি আছিল চিঠিত হয় না নহয় কিন্তু আজিকালি আপোনাৰ সেই ফেচবুক হোৱাটছআপতে প্ৰেম প্ৰীতি হৈ গৈছে আৰু ফেচবুক হোৱাটছআপত প্ৰেম প্ৰীতি হৈ আপিগিলা ঘৰতে বুঢ়া হৈ ৰৈছে আৰু বোৱাৰীগিলা পলাই গৈছে তাৰমানে সেই চলিটো বাইপেকৰ তাতে গলত লটকিছে মই কোৱা নাই হাস্ৰই গৈছি কৃষ্ণ কলিৰ কালৰ বোৱাৰী চিনিবকে নোৱাৰি মূৰতো নলয় সেন্দুৰ উৰণি কৃষ্ণ চিনিব নোৱাৰি ডেকা লৰাই জোকাইহে ডাৰ্লিং ডাৰ্লিং বুলি কৃষ্ণ হাস্ৰই কৈছি আপোনাৰ হাস্ৰই কৈছে যে কলিৰ কালৰ বোৱাৰী চিনিবকে নোৱাৰি আগৰ দিনত আমাৰ মাহঁতে কি পিন্ধিছিল মেখেলা চাদৰ পিন্ধিছিল বিয়াৰ পিছত সিন্দুৰ লৈছিল তাক আৰু বোৱাৰী বুলি চিনি পায় তাক আৰু ডেকা ল'ৰাই চকু দিব নোৱাৰে কিন্তু আজিকালি আপোনাৰ কি হৈছে সেই মেক্সি পিন্ধে হাফ পেণ্ট পিন্ধে লেগিছ পিন্ধে আপোনাৰ সেই সিন্দুৰ নলয় ফটা নামৰে আৰু সেইকাৰণে তিৰিনা আপি ধৰিব নোৱাৰি আপোনাৰ সেই ডেকা ল'ৰাবিলাকে ডাৰ্লিং ডাৰ্লিং বুলি মাতে মই কোৱা নাই হাস্ৰই গৈছি হে ৰাম হেৰি তালুকদানি চাব হ'ব পৰা আছে হে ৰাম কলিৰ কালত ডেকা ল'ৰা এইবাৰ ডেকা ল'ৰাৰ কথা কৈছে বোলো কলিৰ কালত ডেকা ল'ৰা চুলি হৈছে ষ্ট্ৰেট কৰা হাতত হৈছে টেটু মৰা লংপেণ্ট পিন্ধে টপি নাদেখা কৃষ্ণ
অৰ্থাৎ কৈছে যে কলিৰ কালত ডেকা ল'ৰা চুলি হৈছে ষ্ট্ৰেট কৰা আগতে আপিগিলাখানে চুলি ষ্ট্ৰেট কৰিছিল আজিকালি আপোনাৰ সেই ডেকা ল'ৰাবিলাকেও সেই পাৰ্লাৰত যাই পেলাই চুলি ষ্ট্ৰেট কৰে হাতত আপোনাৰ টেটু মাৰে কিন্তু লংপেণ্টটো পিন্ধিব আপোনাৰ টাপলে দেখা হে কঁকালৰ চাইজ যুজি হৈছে 32 লংপেণ্ট কিনিব 34 এটাকে হালাৰ লগে লগে আপোনাৰ টাপলেখানৰ গোটাই দেখাই পায় কৃষ্ণ কৃষ্ণ এতিয়া বেছি দেৰি নকৰোঁ আশীৰ্বাদটো দিওঁ আৰু মোৰ আৰু বেলেগ আঠেত পুথি পঢ়িব লগা আছে হেমাল আশীৰ্বাদ তোলা কৃষ্ণ 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 বোলো নমো নমো নাৰায়ণ প্ৰসন্ন হৈ মা ককৈয়া নিত্যান বোলো পানী আছে কলহত মৰম আছে অন্তৰত খাওঁ আমি গিলাচত মইনাত দৰা নাই কপালত বোলো আকাশত তৰা পুঠি মাছত জৰা সোনকালে আহক মইনাত তৰা জয় হেমা মালিনীক চিন্তে হৰিবল 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 আও হৰি আও ৰাম কৃষ্ণ